ছাত্ৰ ছাত্ৰীসকল, আমি আজি ইংৰাজী গ্ৰামাৰৰ পাৰ্টছ অফ স্পীচ অৰ্থাৎ পদ এই বিষয়ে আলোচনা কৰিম। তোমালোকে ভালদৰে চাই যাবা। পাৰ্টছ অফ স্পীচ বা পদ কাক বোলে? আমি জানো বোলে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বোলে, নহয় জানো? এই পদ কেই প্ৰকাৰৰ? পদ 8 প্ৰকাৰৰ, হয়নে? অসমীয়াত পদ 5 প্ৰকাৰৰ, কিন্তু ইংৰাজীত পদ 8 প্ৰকাৰৰ। তাৰ 1 নম্বৰ পদটোৰ নাম কি? নাউন। নাউন মানে কি হয়? নাউন মানে হ'ল বিশেষ্য পদ। বিশেষ্য পদ। তাৰপিছত 2 নম্বৰটো কি হয়? 2 নম্বৰটো হয় প্ৰনাউন। প্ৰনাউন মানে কি? প্ৰনাউন PRONOUN। প্ৰনাউন মানে সৰ্বনাম হয়। প্ৰনাউন মানে সৰ্বনাম পদ। তাৰপিছত 3 নম্বৰ কি আছিলে? 3 নম্বৰ আছিলে 3 নম্বৰ কি হ'ব? এডজেক্টিভ। এডজেক্টিভ মানে কি? এডজেক্টিভ মানে হ'ল বিশেষণ পদ। বিশেষণ পদ। তাৰপিছত 4 নম্বৰটো কি হ'ল? 4 নম্বৰটো হ'ল ভাৰ্ব। VERB। ভাৰ্ব মানে কি? ক্ৰিয়া। ক্ৰিয়াপদ। তাৰপিছত 5 নম্বৰত কি হ'ব? 5 নম্বৰত হ'ব এডভাৰ্ব। এডভাৰ্ব মানে কি হয়? ক্ৰিয়া বিশেষণ। ক্ৰিয়া বিশেষণ। তাৰপিছত ক্ৰিয়া বিশেষণৰ পিছত 6 নম্বৰটো কি হ'ল? এডভাৰ্বৰ পিছত কি হয়? প্ৰিপজিশ্যন বুলি কয়। PREPOSITION। প্ৰিপজিশ্যন মানে কি? অব্যয়। তাৰপিছৰটো কি হ'ল? তাৰপিছৰটো 7 নম্বৰটো কি হ'ল? তাৰপিছত কি আহিল? 7 নম্বৰ। 7 নম্বৰটো কি হ'ল? কনজাংচন। JUNCTION। কনজাংচন মানে কি? যোজক অব্যয়। আমি আগতে এইটো আচলতে সংযোজক অব্যয় বুলি কোৱা হৈছিলে, এতিয়া যোজক বুলি কয়। যোজক অব্যয়। তাৰপিছত 8 নম্বৰটো যিটো লাষ্টৰটো কি হয়? ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যন মানে কি? ভাৱবোধক অব্যয়। ছাত্ৰ ছাত্ৰীসকল, আমি কি পালোঁ? পাৰ্টছ অফ স্পীচ অৰ্থাৎ পদ কেই প্ৰকাৰৰ? আমাৰ ইংৰাজীত পদ মুঠতে 8 প্ৰকাৰৰ। প্ৰথমটো কি কয়? নাউন বুলি কয়। দ্বিতীয়টো প্ৰনাউন বুলি কয়। তৃতীয়টো এডজেক্টিভ। চতুৰ্থটো ভাৰ্ব। পঞ্চমটো এডভাৰ্ব। ষষ্ঠটো হ'ল প্ৰিপজিশ্যন। সপ্তমটো কনজাংচন। আৰু অষ্টমটো ইণ্টাৰজেকশ্যন। এতিয়া আমি এই আটাইকেইটা পদৰে সূত্ৰ অৰ্থাৎ কাক বোলে তাৰ উদাহৰণ বা আমি নাউনৰ যিটো ভাগ আছে, আমাৰ নাউনত কেইবাটাও ভাগত ভাগ কৰা হৈছে,